যিটো আমি ভাবিছোঁ ইয়াত আমাৰতো বাৰু ক্ৰিষ্টেল ক্লিয়াৰ, যিটো আমি ভাবিছোঁ, যিটো ধৰণে চিন্তা কৰিছিলোঁ তেনেকেই কথা কৈছোঁ। আজি অহাৰ লগে লগে তেওঁলোকে আমি দিয়া এফআইআৰখনৰ ওপৰত তেওঁলোকৰ যি প্ৰশ্ন আছিলে সুধিলে। আজি মই সময় বহুত নাটনি হ'ল, কাৰণ মই ৰাতিপুৱা 10:30 পৰা এতিয়ালৈকে কোৰ্টতে আছিলোঁ। গতিকে প্ৰথম শান্তনু মহন্তৰ উকিলে ক্ৰছ কুৱেশ্যন কৰিলে, সেইখিনি আমাৰ পাৰ হোৱাৰ পাছত নেক্সট অমিত প্ৰভাৰ উকিলে আৰম্ভ কৰিছিলে। কিন্তু যিহেতু ফেকচুৱেল এভিডেঞ্চেছ বহুত আছে, যিবোৰ আমাৰ SIT ছাবমিট কৰিছে, আৰু তেওঁলোকে খুব সুন্দৰকৈ গোটেই বস্তুটো সজাই থৈছে। তাত ধেৰ ফটোগ্ৰাফছ আছে। মানে আজি ফটোগ্ৰাফছৰ মই 11টা পেজ যাওঁতেই বন্ধ কৰিবলগীয়া হ'ল, সময় শেষ হ'ল কোৰ্টৰ, আৰু ভাগৰ লাগি গৈছে। মই ৰাতিপুৱাৰ পৰা আছোঁ। গতিকে কাইলৈ আকৌ বাকীখিনি জেৰা কমপ্লিট হ'ব। ক্ৰছ কুৱেশ্যন তেওঁলোকে কৰিব কালি ক্ৰছ আমাৰ শেখৰৰ তৰফৰ পৰা আৰু হেৰি ফালৰ পৰা সিদ্ধাৰ্থৰ পৰা। কাইলৈ মই আকৌ আহিব লাগিব। কাইলৈ আকৌ সেই মই 10:30 পৰা কোৰ্টত সোমাম। কাইলৈ চাগে আমি মাজত লাঞ্চ ব্ৰেকো নল'ম, একেলগে 2টা 2:30 3টা মানত শেষ কৰিম। ক্ৰছ কুৱেশ্যনটো মই বহুত কথা ৰিভিল কৰিবলৈ এতিয়া তেওঁলোকে মোক মানা কৰি থৈছে যে এতিয়া আপুনি একো ৰিভিল নকৰিব। মই ৰিভিল নকৰোঁ। ইমানখিনি ক'ব বিচাৰিছোঁ যে মই যিটো চিন্তাধাৰাৰে আহিছোঁ বা মই যিটো মূৰত লৈ আহিছোঁ, সেই কথাখিনিয়ে মই কৈছোঁ ক্লিয়াৰ কাট। আৰু আমি প্ৰথম আমি যিটো চিন্তা কৰি পেলাই যিটো অকল আৱেগৰ ভিত্তিত যে আমি হেৰি কৰা নাই, এটা এফআইআৰ ফাইল কৰা নাই, সেই কথাটো মই বাৰম্বাৰ কৈছোঁ। আমি এখন এফআইআৰ দিওঁতে আমি বহুত দায়িত্বশীল হৈ এফআইআৰখন দিবলগীয়া হয়, কাৰণ এনেই কাৰোবাৰ নাম সোমালেও বেয়া হ'ব, আৰু অদৰকাৰীকৈ নাম সোমালেও বেয়া হ'ব, অদৰকাৰী কথা কৈ থাকিলেও বেয়া হয়। গতিকে আমি খুব চিন্তা চৰ্চা কৰি যিহেতু এফআইআৰখন দিছিলোঁ, আৰু সেইটোৰ ভিত্তিতেই SITয়ে খুব সুন্দৰকৈ এটা ইনভেষ্টিগেশ্যন কৰিছে। গতিকে মই ভাবোঁ যে এতিয়ালৈকে ইনভেষ্টিগেশ্যন অন ৰাইট ট্ৰেকছ কৰি আছে। ফাষ্ট ট্ৰেক কৰিছে, খুব ভাল হৈছে। আজি একেলেথাৰে মই ৰাতিপুৱাৰ পৰা কনষ্টেণ্টলি বহিছোঁ, আৰু আমাৰ লগত মাননীয় আদালতো বহিছে, উকিলসমূহ সকলো আছেই তাতে, প্ৰচিকিউটৰ ডিফেন্সৰ। গতিকে একেলেথাৰে যে কামবোৰ হৈছে সেইটো কাৰণে ফাষ্ট হৈছে। নহ'লে আজি মোৰ এই জেগাটো যদি আমি নৰ্মেল কোৰ্টত কৰিলোঁ হয়, কিন্তু চাগে 6 দিনমানৰ কাম হ'ল হয়। গতিকে আই এম থেংকফুল টু দেট। সেইটো কাৰণে ভাল হৈছে। আশা কৰোঁ দুদিনলৈকে ন্যায় পাওঁ।